Hey guys, মই আছোঁ ৱৰ্ল্ড লাৰ্জেষ্ট শিৱলিংগ মহামৃত্যুঞ্জয় মন্দিৰ, যিটো নেকি নগাঁও জিলাত অৱস্থিত 126 ফুট উচ্চতাৰ নগাঁৱৰ শিৱলিংগ। আৰু এইফালে দেখিবলৈ পাইছে শিৱলিংগ, আৰু ইয়াত আছে আমাৰ মা দুবাই, আৰু ইয়াত আছে দেতা, আৰু এইফালে আছে বাবাতি দাই। তেন্তে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষ নকৰি শেষৰ পৰা আৰম্ভণি এনেকৈ কৰোঁ, তেন্তে প্ৰথম পৰা ভিডিঅ'টো চাই যাওক। আৰু আৰম্ভ কৰোঁ মানে কথাটো এনেকুৱা ধৰণৰ, আমি আছিলোঁ কলিয়াবৰৰ বাইদেউৰ ঘৰত, আৰু কলিয়াবৰৰ যিহেতু নগাঁৱৰ একোটা অংশ, আৰু কলিয়াবৰৰ পৰা নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰটো বেছি দূৰ নহয়। সেয়েহে বাইদেৱে ক'লে ওলোৱা তোমালোক মৃত্যুঞ্জয়লৈকে বুলি। আমিও বোলো হ'ব দিয়ক, ভোলে বাবাক চিন্তি পুৱাই পুৱাই গা পা ধুই ওলাই আহিলোঁ মৃত্যুঞ্জয়লৈ বুলি। আমাৰ দেতা, এইফালে ড্ৰাইভাৰ দা, দিয়ক হেল্ল', অঁ এইফালে আমাৰ বাইদেউ, এইফালে বাবাতি দা। আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ, নগাঁৱত অৱস্থিত। অসমৰ ডাঙৰ হয়নে? এছিয়া মহাদেশৰ ভিতৰত ডাঙৰ, আটাইতকৈ ডাঙৰ শিৱ টেম্পল মহামৃত্যুঞ্জয় মন্দিৰ। চাওক, এইটো হৈছে নগাঁৱৰ বাইপাছ, আৰু যদি আমি উজনি অসমৰ পৰা নামনি অসম বা অৰ্থাৎ গুৱাহাটীৰ ফালে যাওঁ, তেতিয়াহ'লে আমি মহামৃত্যুঞ্জয়লৈ যোৱাৰ ৰাস্তাটো নগাঁও বাইপাছৰ পৰা বাওঁ ছাইডে অৰ্থাৎ লেফ্ট ছাইডে সোমাব লাগিব। আৰু যদি গুৱাহাটীৰ ছাইডৰ পৰা উজনি অসমলৈ তেতিয়াহ'লে আমি ৰাইট ছাইডেদি এটা সৰু আলি আছে, সেই ৰাস্তাটোৱেদি সোমাই যাব লাগিব। আৰু কলিয়াবৰ পাৰ হোৱাৰ পাছতে আপোনালোকে নগাঁৱৰ যিটো বাইপাছ, তাৰ কাষতে লেফ্ট ছাইডত দেখিবলৈ পাইছে এইফালে ৱাল কথা আছে। ইয়াতে আপোনালোকে মিছা মিলিটেৰী ষ্টেচন নামৰ এটা আৰ্মি বৃহৎ ডাঙৰ এটা এলেকা পাব। এই এলেকাটোত অৰ্থাৎ এই মিলিটেৰী কেম্পটোত ভাৰতীয় সেনাসকলক প্ৰশিক্ষণ দিয়া হয়, অৰ্থাৎ ট্ৰেইনিং দিয়া হয়। মেইন ৰোডৰ পৰা আমি এনেদৰে সোমাই আহিলোঁ। কিমান ভিতৰুৱা জেগাই জেগাই আহি আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰ ওলাওহি। এই শ্বৰ্টকাট মই ভাবি আছিলোঁ মেইন ৰোডৰ কাষত, কিন্তু মেইন ৰোডৰ কাষত নহয়, হয়নে? আৰু এইডোখৰৰ পৰাই লাহেকৈ দোকান পোহাৰবোৰ আৰম্ভ হয়। মৃত্যুঞ্জয়লৈ যোৱাৰ কাৰণে যিবোৰ পূজা সামগ্ৰী লাগে, যদি কাৰোবাক প্ৰয়োজন হয় ল'ব পাৰে, আৰু ইয়াৰ পৰা দোকানবোৰ আৰম্ভ হয়। আৰু ইয়াতে আমাৰ গাড়ীখন ৰখোৱা হ'ল। তাৰপাছত আমি গ'লোঁ মৃত্যুঞ্জয় মন্দিৰলৈ। চাওক, সময়টো তেতিয়াও 9টা বাজি আছিল, কিন্তু সেই 9টা বজাৰ অৱস্থাটো চবফালে কুঁৱলীয়ে ঢাকি ৰাখিছিল। আৰু কুঁৱলীৰ পৰা দৃশ্যটো চাওক। লোৱা হৈ গ'ল, হ'ল নে নহ'ল? কি ল'লি দেই? চব ল'লোঁ। এতিয়া গৈ আছোঁ এয়া কাষত মৃত্যুঞ্জয়, জুবিন দাৰ ৰাজনীতি পোষ্টাৰ। আৰু যিহেতু এতিয়া পিকনিকৰ বতৰ নহয়, সেইটো কাৰণে মানুহ বৰ বেছি ভিৰ নাই, কিন্তু হেৰি টাইমত বেছি ভিৰ হয়, আপোনাৰ শিৱৰাত্ৰিৰ সময়ত বেছি ভিৰ হয়নে? তই আহিছ নাই আগতে? সোমাবলৈ নাপালোঁ ভিতৰত। অঁ এতিয়া আজি আমি ভিতৰলৈ সোমাম প্ৰথমবাৰ। মানুহ ধেৰ তেতিয়া। ৱাও ন' পাৰ্কিং। আৰু ইয়াত পিকনিকৰ গাড়ীবোৰ আহি আছে, ৰখি আছে, ট্ৰেভেলাৰ আল্ট্ৰা। আৰু ইয়াৰ ভিতৰলৈ ক'ত দৰ্জা মৰা আছে দেখোন। প্ৰথম সোমাই আহি এইটো মন্দিৰটো ভাগটো এনেকৈ উঠি যাব লাগিব। আপোনাৰ দেখিছে ইয়াৰ প্ৰথমখন দুৱাৰ, কিন্তু দুৱাৰখন প্ৰথমখন বন্ধ আছে। ইয়াৰ পিছফাললৈ বাকী দুৱাৰবোৰ খোলা আছে। আৰু মন্দিৰটো এক ৰাউণ্ড মাৰি দিওঁ এনেকৈ গৈ। যদি মন্দিৰটোৰ ওপৰলৈ লক্ষ্য কৰে, তেন্তে দেখিবলৈ পাব যে অলপ ফাট মেলি আছে। এই ফাটটো আচলতে ভূমিকম্পৰ সময়ত ফাট মেলিছিল। আৰু এইটো হৈছে ভিতৰৰ ভাগ। আৰু ইয়াত আৰু মন্দিৰটোৰ ভিতৰত য'ত পূজা পাতল কৰে তাৰ এটা ভাগ আছে, তাত কিন্তু আপোনাৰ ভিডিঅ' কৰা এলাও নাই, আৰু সেই গতিকে ইয়াত ভিডিঅ' কৰা নহ'ল। আৰু ভিতৰত দেখিবলৈ পাইছে কিবা পূজা নাম কৰি আছে, আৰু ইয়াত দবা কোবনি শুনিবলৈ পাইছে। আৰু এয়া আমাৰ মন্দিৰৰ প্ৰসাদ খাই আছে কমলা। তুমিও খাইছা? মোক এপিচ দিয়া আকৌ। আৰু দেউতাই খাই আছে। কল নালাগে মোক, খাই দে কমলা দে। মন্দিৰৰ প্ৰসাদ মানে কমলা এডোখৰ এপিচ খাই আছোঁ। আৰু এইবোৰ ধুনীয়া লাহে লাহে শ্ব' কৰি আছে। এইবোৰ লাষ্টত ইয়াত পানী চানী দিলে মানে ভাল হ'ব ন, দেখিবলৈ অলপ কমলা দি দিয়ে। আমি চাম। আৰু ইয়াত মানে মহামৃত্যুঞ্জয় মন্দিৰটোৱে ইয়াতে কমলা গুটি দুটা পেলাই দিছোঁ। ইয়াত পুলি হ'লে ইয়াত দি দিছোঁ দেই।
আৰু 10 বছৰ 20 বছৰ পাছত যদি আকৌ আহোঁ গছ পুলি ওলালে আমি খাব লাগিব এই দুটা পুলি মই দি দিছোঁ এই ভিডিঅ'টোৰ যোগেদি প্ৰমাণ থাকি যাব আৰু বায়ে ইয়াত এটা দি দিছে অঁ এতিয়া গম পালে যদি মহামৃত্যুঞ্জয় মন্দিৰত কমলা গছ ওলায় সেই কমলা গছজোপা মই আৰু বায়ে দিয়া হ'ব বহেকত সকলো কৰি মেলি আমি যাবলৈ ওলালোঁ নেকি এয়াই আছিল নগাঁও মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা সৰু এটা ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ৰ'ব ভিডিঅ'টো সম্পূৰ্ণ শেষ হোৱা নাই ভিডিঅ'টো শেষ হ'ল কেৱল মহামৃত্যুঞ্জয় মন্দিৰত কিন্তু মহামৃত্যুঞ্জয়ৰ পৰা ওলাই আমি আকৌ আহিলোঁ এটা বেলেগ এডোখৰ ঠাইলৈ আৰু ক'লৈ গ'লোঁ চাওক মৃত্যুঞ্জয়ৰ পৰা পোনে আহি পিনি হাতীমূৰা পৰ্ণতাতী স্থানলৈ আহিবলৈ ইয়াত আৰু বান্দৰ ঢেৰ আছে আৰু এইফালে অঁ আৰু ইয়াতে ব্ৰহ্মপুত্ৰ নৈখন এইফালে আছে বৰ ধুনীয়া মানে তাৰ পানীখিনি ব্ৰহ্মপুত্ৰ নৈৰ পানীখিনি একদম পূৰা নীলা আৰু এইফালে পিকনিকৰ জেগা এডোখৰ ঠাই এডোখৰ আৰু সেইফালে পিকনিকৰ মানুহ আছে চাওঁ ইয়াত অলপ ঘূৰো মেলোঁ তাৰপিছত আকৌ পোনে ঘৰ হাতীমূৰা পৰ্ণতান্ত্ৰিক স্থান চাওক এই ঠাইডোখৰ এডোখৰ ঐতিহাসিক সমৃদ্ধ এডোখৰ ঠাই আৰু ইয়াৰ ভিতৰত যিবোৰ শিল দেখিবলৈ পাইছে এই শিলবোৰত প্ৰত্নতাত্ত্বিক কিছুমান ঐতিহ্যমণ্ডিত চিত্ৰ দেখিবলৈ পাব আৰু ইয়াৰ ওপৰত একোটা মন্দিৰ আছে সেই মন্দিৰটো শিৱসাগৰ শিৱদৌলৰ আৰ্হিৰ দৰে অলপমান একেই আৰু যদি মই ওপৰলৈ যাওঁ দেখুৱাম ভালদৰে মন্দিৰটো আৰু এইফালে চবফালে বান্দৰ আৰু এইফালে আমাৰ মংগী হেল্ল' ককাইদেউ কেনেকুৱা ভাল ন খবৰ পাতি বহি যাব লাগে আমাৰ পৰাই তহঁতি বনিলি বুলি কৈছে হা এটা সময়ত তহঁতি এনেকুৱাই আছিলি বুলি কৈছে এতিয়া আমাক চাই হাঁহিছে বুলি কৈছে এইটোৱে মন্দিৰটো একদম সম্পূৰ্ণ শিৱদৌলৰ আৰ্হিগতে খালি এইটো সৰু অলপ মন্দিৰটো পাৰতে পূৰা সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ নদীখন মন্দিৰটোৰ পিছফাললৈ অহাৰ পাছত মন্দিৰটোৰ পিছফালৰ দৃশ্য চাওঁ ব্ৰহ্মপুত্ৰ পানী চাপৰি পূৰা ওলাই আছে যিহেতু এতিয়া খৰালি ছিজনটো পানী বৰ বেছি নাই কিন্তু বাৰিষা ছিজনত এইবোৰ সকলো ভৰ্তি হৈ থকা নাই জুম কৰি দিম মই কি ধুনীয়া আৰু এইফালে চবফালে বালি চাপৰি এই গছখিনিৰ পৰা বৰ ভালদৰে দেখা নাই কিন্তু মই ইয়াত ওচৰত যে আছোঁ ওচৰত আহি নিজে অনুভৱ কৰিব পাৰিছোঁ আৰু এইফালে বালি আৰু মাজতে এই ব্ৰহ্মপুত্ৰ পানীখিনি চাওক কি ধুনীয়া বহি আছে আৰু সেই আগলৈ পিকনিক খাই আছে আৰু এইবোৰ পিকনিক খোৱা জেগাই বাৰু সাধাৰণতে আৰু আমাৰ ফটোশ্বুট চলি আছে ইয়াত লিখা আছে অনুগ্ৰহ কৰি মন্দিৰৰ বেৰ খুঁটা আদিত একো নেলেখিব ইমান ডাঙৰ শিল মাই গড শিলত বগাই গৈ আছোঁ আৰু কি ধুনীয়া লাগিছে চাই এইফালে ইমান ধুনীয়াকৈ পানী গৈ আছে ফেনবোৰ জীয়াই থাকোঁতে মানুহে এনেকুৱা দৃশ্যবোৰ চাব লাগে সঁচাকৈ মানুহৰ জীৱন দুদিনীয়া সেইকাৰণে ভাল জেগাবোৰ ফুৰি যাব লাগে সেইকেইদিনত জীয়াই থকা দিনকেইটাত মাই গড মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ বুলি এনেই নকয় ইমান ডাঙৰ বিশাল ব্ৰহ্মপুত্ৰ এটা ডাঙৰ কথা হ'ল সাঁতুৰিবজন ইয়াত নামিলোঁ জপিয়াই দিলে আৰু এনেকৈ আমি মন্দিৰত পূজা চূজা কৰি ঘৰ মোৱা হ'লোঁ ইয়াতে ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু এখন তাতে কিনি ল'লোঁ 100 মান লৈছে আৰু কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি হয় নাই তই কমেণ্ট কৰি জনাই দিবি যে ভাল লাগিছে বুলি কাৰণ তই মোৰ লাগিছে ন যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব মন গ'লে কৰিব নহ'লে নাই কৰিব যদি ভাল লাগিলে তেতিয়া কৰিব দেই ভাল নালাগিলে কৰিব নালাগে